নমস্কাৰ বন্ধুসকল, ছ'চিয়েল লাইফ এক্সপ্ল'ৰলৈ স্বাগতম জনাইছোঁ। আমাৰ দেশত বহুতো ঔষধি গুণৰ গছ লতা ঘাঁহ বন আছে যিবোৰৰ কথা আমি নাজানো। এইবোৰৰ গুণ আগতেও আছিল আৰু আজিও আছে। আমি ব্যৱহাৰ নকৰি ইয়াৰ গুণাগুণবোৰ আমি নজনা হৈছোঁ। আজি মই এনে এজোপা গছৰ কথা ক'ম যিজোপা গছে আপোনাৰ বহুতো বেমাৰৰ পৰা আৰোগ্য কৰাত সহায় কৰিব। যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো বজাই দিব। আপোনালোকে অগৰা গছ চিনি পায়নে? এই গছজোপাই কি বেমাৰত কামত আহে জানিলে আপুনিও আচৰিত হ'ব। দেহত শক্তিৰ অভাৱ মিলন শক্তি বঢ়ায়, মাথা বিষৰ সমস্যা ভাল কৰে, কেঁচুমূৰীয়া বেমাৰৰ ভাল কৰে। যিকোনো ধৰণৰ কেঁচুমূৰীয়া বেমাৰৰ পৰা আপুনি নিৰাময় পাব। চুলি সৰা বা চুলি পকা সমস্যা সকাহ দিব, চৰ্দি কাহ সমস্যাৰ পৰাও নিৰাময় পাব। এইবিধ সৰু প্ৰজাতিৰ গছ আপোনালোকে ৰাস্তাৰ কাষত বা য'তে ত'তে দেখা পাইছে চাগে। এই সমস্যাবোৰৰ পৰা নিৰাময় পাবলৈ কেনেধৰণে ব্যৱহাৰ কৰিব লাগিব জানো আহকচোন। প্ৰথমতে আহিছোঁ মাথা বিষৰ সমস্যাত কেনেকৈ ব্যৱহাৰ কৰিব। অগৰা গছৰ পাত কেইটামান পিচি লৈ জেতুকা লগোৱাৰ দৰে মাথাত লগালে মাথা বিষ অতি সোনকালে ভাল পাব। যদি আপুনি চুলি সৰা আৰু চুলি পকা সমস্যাত আছে তেনেহ'লে ইয়াৰ পাত পিচি লৈ সপ্তাহত 3 দিন লগাব। ইয়াৰ পাত পিচি লৈ 2-3 টোপাল ৰস দৈৰ লগত খালে কেঁচুমূৰীয়া বেমাৰ ভাল হয়। কাহ চৰ্দিৰ কাৰণে ইয়াৰ পাত শুকুৱাই থৈ পিচি গাখীৰৰ লগত খাব লাগে। আজিকালি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি খেতি কৰা শাক পাচলি খাই আমাৰ দেহত শক্তিৰ পৰিমাণ কমি গৈছে। সেইকাৰণে বৈবাহিক জীৱনতো ইয়াৰ প্ৰভাৱ পৰিছে। আমি যদি ইয়াৰ পাত শুকুৱাই থৈ গুড়ি কৰি গাখীৰৰ লগত খাওঁ তেতিয়া যুগ্ম জীৱনৰ শক্তি বৃদ্ধি পাব।